মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ লগত স্বৰচিহ্ন যোগ হয় যি শব্দ গঠন হয় সেই শব্দ ইংৰাজীত কেনেকৈ লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। আশা কৰোঁ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে যিকোনো ইংৰাজী শব্দ এটা সহজতে শুদ্ধকৈ প্ৰনাউন্সিয়েশ্যন কৰিব পাৰিব আৰু যিকোনো অসমীয়া শব্দ এটা সহজতে ইংৰাজীত লিখিব পাৰিব। সব বন্ধুসকল, দেৰি নকৰি আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, ক যোগ আ সমান কত আকাৰে কা, আৰু এই কত আকাৰে কাক ইংলিছত লিখা হয় কে এ। কে এ কত আকাৰে কা বুজায়। ক যোগ হস্ৰ ই সমান কত হ্ৰস্বইকাৰে কি, আৰু ইংৰাজীত হ'ব কে আই কি। ক যোগ দীৰ্ঘ ই সমান কত দীৰ্ঘইকাৰে কি, আৰু ইংৰাজীত হ'ব কে ডাবল ই কি। ক যোগ হস্ৰ উ সমান কত হস্ৰউকাৰে কু, আৰু ইংৰাজীত হ'ব কে ইউ কু। ক যোগ দীৰ্ঘ উ সমান কত দীৰ্ঘউকাৰে কু, আৰু ইংৰাজীত হ'ব কে ডাবল অ কু। ক যোগ ৰি সমান কত ৰিকাৰে ক্ৰি, আৰু ইংৰাজীত হ'ব কে আৰ আই ক্ৰি। ক যোগ এ সমান কত একাৰে কে, আৰু ইংৰাজীত হ'ব কে ই কে। ক যোগ ঐ সমান কত ঐকাৰে কৈ, আৰু ইংৰাজীত হ'ব কে এ আই কৈ। ক যোগ উ সমান কত উকাৰে কু, আৰু ইংৰাজীত হ'ব কে অ কু। ক যোগ ঔ সমান কত ঔকাৰে কৌ, আৰু ইংৰাজীত হ'ব কে এ ইউ কৌ। এনেকৈ আপোনালোকে অসমীয়া যিকোনো ব্যঞ্জন বৰ্ণৰ লগত স্বৰচিহ্ন লগাই আপোনালোকে ইংৰাজী বনাব পাৰিব। So মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, again I request, if you like this video, please like, comment, share. Thank you. See you again in next video.